ডাৱৰীয়া বতৰ আৰু ধাৰাসাৰ বৰষুণৰ মাজেদি পাৰ হৈ যায় কেইবাটাও দিন। একে লেঠাৰিয়ে জেঠৰ আৰম্ভণিৰ পৰাই কিজানি বৰষুণ। কিন্তু আজি 7 দিনৰ মূৰত বতৰটো মুকলি কৰিছে যে সেইকাৰণে ভাল লাগি গৈছে মনটো। ভাবিলোঁ ভিডিঅ' এটাকে আৰম্ভ কৰি দিওঁ। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। এই সেউজীয়াবোৰ দেখিছে, গছ-গছনি থকাৰ বাবেই পৃথিৱীখন ইমান ধুনীয়া আৰু সেউজীয়া। আচলতে গছ-গছনি থাকিলে চৰাই-চিৰিকটি থাকিব, জীৱ-জন্তু থাকিব, মানুহ থাকিব আৰু সকলো। হেল্ল', গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ সকলোৱে ভালনে? বহুত দিনৰ মূৰত আপোনালোকক লগ পাইছোঁ আৰু এতিয়া মই ঘৰৰ আগফালে থকা ৰাস্তাটোলৈ খোজকাঢ়িবলৈ অলপ ওলাই আহিছোঁ। আৰু মোৰ বেকগ্ৰাউণ্ডত চৰাই মাতবিলাক শুনকচোন। এনেকুৱা পৰিৱেশত থাকিলে বেলেগ মিউজিকৰ আৰু প্ৰয়োজন নহয়নে? এনেকৈ ৰাতিপুৱা সদায় মই অলপ সময় খোজকাঢ়োঁ, চাইকেল চলাওঁ, ভাল লাগে আৰু সদায় আমি খোজকাঢ়িব লাগে। আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ। ৰ'দ দিছে যিহেতু সেইকাৰণে ঘৰৰ আচাৰকেইটা বাহিৰলৈ উলিয়াই দিছোঁ। আৰু এই আমৰ আচাৰটো বহুত দিন ৰ'দৰ প্ৰয়োজন হৈ আছিল। আম বটলত ভৰোৱাৰ দিন ধৰিয়েচোন বৰষুণ। আৰু এইফালে এইখিনি কঁঠালৰ মুচি বইল কৰি লৈছিলোঁ প্ৰথমে, এতিয়া ওপৰতে অলপ হালধি সানি ৰ'দত শুকাবলৈ দিছোঁ। আচাৰ থ'ম বুলি ভাবিছোঁ। আগতে এইখিনি থৈছিলোঁ, ভাল হৈছিল খাবলৈ। আমাৰ ঘৰৰ পাছফালে আহিছোঁ এতিয়া। এইফালে মাৰ তাঁতশালখন আছে, ওপৰত টিং দিয়াৰ আছে, সেইকাৰণে ৰ'দেই হওক বা বৰষুণেই হওক বৈ থাকিব পাৰি, কোনো প্ৰব্লেম নাই। ময়ো অলপ বহিলোঁ তাঁতত। ভাল লাগে কেতিয়াবা কিছুমান কামৰ মাজত নিজকে আবদ্ধ কৰি। আৰু মোৰ আজিৰ দুপৰীয়াটো এনেদৰে ইটো সিটো সৰু কামৰ মাজতে গুচি গ'ল। যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। অলপ কাপোৰ কাটিবলগীয়া হৈ আছিল তাঁতশালখনৰ পৰা, আৰু এতিয়া মায়ে কাটি ৰ'দত দি এনেকৈ মেলি থৈছে। ৰুমাল হয়, আমাৰ ঘৰত মানে এখন ৰুমাল এবাৰ দুবাৰ ব্যৱহাৰ কৰাৰ পিছত সেইখন ৰুমাল আৰু নোহোৱা হৈ যায়। সেইকাৰণে ভাবিলে মায়ে ৰুমাল লগোৱাৰ কথা। আৰু এনেও বজাৰৰ ৰুমালখনতকৈ বোৱা ৰুমালখন বেছি ভাল। আৰু মই জাপি থৈছোঁ ৰুমালবোৰ ধুনীয়াকৈ। এতিয়া মই ৰাতিৰ আহাৰৰ বাবে কুকুৰা মাংসৰ বইল বনাওঁ বুলি ভাবিছোঁ। তাৰ কাৰণে এয়া পিঁয়াজ লৈ লৈছোঁ, আলু, মানিমুনি, এইফালে মান ধনিয়া আৰু এইফালে আছে বিলাহী, জলকীয়া, পকা জলকীয়া, নহৰু, আদা। জলকীয়াটা মই পিচি লৈছোঁ নহৰুৰ সৈতে। মছলা বিশেষ নাই, একো লোৱা নাই মই, যিহেতু বইল বনাম। আৰু এইখিনি মাংস কমকৈ লৈছোঁ। মাংসখিনি আমাৰ ঘৰত বইল খাই কিছুমানে বেয়া পায়। আৰু মই এইফালে জুইতে বনাইছোঁ মাংসখিনি, বিশেষ একো নাই। সকলোখিনি বস্তু দিয়াৰ পাছত উতল কেইটামান ভালকৈ আহিলেই মাংসৰ ৰেচিপি, বইলৰ ৰেচিপিটো হৈ যায়।
আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নতুনকৈ যদি আহিছে। এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।